এটা 8 বছৰীয়া শিশু যাৰ বাবে এক ভয়ানক দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল এখন যাত্ৰীবাহী ৰেল। ৰক্ষা পৰিল শ শ ৰেল যাত্ৰীৰ জীৱন। নিজৰ জীৱনকো তুচ্ছ কৰি সাহসিকতা দেখুৱালে কণমানিটোৱে। পিন্ধি থকা ৰঙা চাৰ্টটো খুলি ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পৰা ৰক্ষা কৰিলে কণমানিটোৱে। এটাৰ পিছত আন এটা ৰেল দুৰ্ঘটনাই কঁপাইছে দেশ। এইবাৰ এটা 8 বছৰীয়া কণমানিৰ বাবে প্ৰাণ ৰক্ষা পৰিল এখন যাত্ৰীবাহী ৰেল। প্ৰথমে মন কৰক এই কণমানিটোলৈ। কণমানিটোৰ নাম মুৰছলিম শেখ, বয়স মাত্ৰ 8 বছৰ। মুৰছলিম শেখে ৰক্ষা কৰিলে শ শ ৰেল যাত্ৰীৰ জীৱন। পশ্চিমবংগৰ মালা পিন্ধি থকা ৰঙা স্পৰ্টিং খুলি সংকেত দিলে ৰেলখনক। ৰেল ট্ৰেকৰ বিসংগতি দেখি মুৰছলিম শেখে লগে লগে সংকেত দিছিল ৰেলখনক। মুৰছলিম শেখৰ বাবে ভয়ানক দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল ৰেলখন। কুৰিয়ালী গাঁৱৰ ৫ম শ্ৰেণীৰ ছাত্ৰ মুৰছলিম। ৫ম শ্ৰেণীৰ এগৰাকী ছাত্ৰৰ বুদ্ধিমত্তাৰ বাবে এক বৃহৎ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল কাঞ্চনজংঘা এক্সপ্ৰেছ। মালদা জিলাৰ ভালুক ৰোড ষ্টেচনৰ সমীপত সংঘটিত হৈছে এই ঘটনা। ৰেলৰ যাত্ৰীসকলৰ জীৱন বচাবলৈ নিজৰ জীৱনকো তুচ্ছ কৰা এজন কিশোৰৰ এই দৃশ্যই সম্প্ৰতি ছ'চিয়েল মিডিয়াত চৰ্চাৰ লগতে প্ৰশংসাৰ পাত্ৰ বুটলিবলৈ সক্ষম হৈছে। ল'ৰাজনৰ এই সাহসিকতা দেখি ৰেলৱেৰ বিষয়াসকল হতভম্ব হৈ পৰিল। আচ্ছা, তো কিভাবে দেখলি যে ফাটা আছে? আমি দেখুন যে কিসের খাল আছে, দেখছি ফাটা আছে খালটা। ফাটা আছে? আমি এই গাঞ্জিটা খুলে নিয়ে দেখাচ্ছি। তুই গেঞ্জি, এই লাল গেঞ্জিটা খুলে ট্রেনকে দেখিয়েছিস? তারপরে ড্রাইভার দাঁড় করিয়ে ফেলেছে, তাই তো? আমি তো দেখেছি। আচ্ছা, তারপরে দেখার সাথে সাথে দাঁড়িয়ে পড়েছে, তাই তো ট্রেনটা? দেখেছি যে ট্রেন আসছে। আচ্ছা।